নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এবাৰ মোৰ নতুন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি আহিছোঁ দুলীয়াজান মধুৰি। আপোনালোকক মই দুজনী ছোৱালীৰ সৈতে লগ পাই দিব বিচাৰিছোঁ। এয়া আমাৰ মাধুৰী সাউদ। তোমাৰ কেনেকুৱা লাগিছে আমাৰ মামাৰ সকামলৈ আহি? মানে মামাৰ ল'ৰাটোৰ সুধি বহুত ভাল লাগিছে। নিজৰ অনুভৱ প্ৰকাশ কৰিছোঁ নে ভালেই লাগিছে আৰু এতিয়া অন্নপ্ৰসন্ন আৰু সৰু ল'ৰা ঠিকে আছে। ধন্যবাদ। এয়া তাৰপিছত মই আপোনালোকক আৰু এগৰাকী বাইদেউৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ। বাইদেউগৰাকী সন্মানপূৰ্বকভাৱে আপোনাক বিনম্ৰ অনুৰোধ, আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ। আপোনাৰ এনেই চেনেলটোৰ নামটো কি বাৰু? প্ৰতীক্ষা দত্ত PDR। ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো। ধন্যবাদ আপুনি ইমান ধুনীয়া মন্তব্য ৰখাৰ বাবে। আৰু কি ক'ম, এয়া আমাৰ ছোৱালীজনীয়ে চাওক কি সুন্দৰ প্ৰতিভা, এনেকুৱা প্ৰতিভা। কৰ্মই ধৰ্ম বুলি কয় যে, এয়া আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ। ইতিমধ্যে পৰিচয় কৰালৈ মাধুৰী সাউদ। এইদৰে তেওঁ চলি খাই আছে। ইফালে বাপেকে CCLত কৰে। আচলতে এই ভাগৰ মানে এটা ষ্টৰি আছে, সেই ষ্টৰিটো আপোনালোকৰ আগত উদঙাই দিব বিচাৰিছোঁ। এই মানে ল'ৰা এটাক ভাল পাইছিলে, ল'ৰাটোক ভাল পাওঁতে দেউতাকে মানে ধৰা পেলালে আৰু কুঠাৰ গাদিয়ে মাৰি দিলে মূৰত। একেদিনাখনে ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু বাহিৰ কৰি দিয়াৰ ফলত এই অৱস্থা। আৰু সেইগৰাকী ফেনাই আছে। সেইগৰাকী যেতিয়া ধৰা পৰিব, এইগৰাকীকতো কুঠাৰ গাদিয়ে দিলে, এইগৰাকীক আপোনাৰ কিহৰ গাদিয়ে দিব? দাৰ গাদিয়ে নে কুঠাৰ গাদিয়ে খাবলৈ এখেতনে কোৰণালে খাব আৰু দেই। কুঠাৰৰ গাদি এজনী কাৰ গাদি খাব খাব আৰু কিবা এটা গাড়ী খাবতো আৰু মানে বাপেকটো মানে একদম পুৰা বাঘৰ নিচিনা, মানে অনুভৱ গৰজীয়া 24 ঘণ্টা অকল গৰজি থাকে। এয়া চাওক মোৰ লুকটো আপোনালোক দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে। আশা কৰি চাব ভাল পাব। এয়া হ'ব আজি ইমানতে মোৰ ব্লগটো সামৰিছোঁ। ধন্যবাদ।